জ্যেষ্ঠ কঠিন তথা মোৰ বন্ধুসকলক নমস্কাৰ। আৰু বহুত দিনৰ পাছত আজি ব্লগ ভিডিঅ' লৈ আহিছোঁ, নতুন ব্লগ। তো আজি প্ৰথমবাৰৰ বাবে মই মামা ঘৰলৈ গৈ আছোঁ। মামা ঘৰ অৰ্থাৎ শদিয়া। তো বিশেষ ব্লগ হৈ আছে, যাত্ৰা কৰা ব্লগ। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিছোঁ। আৰু বহুত মোৰ মানে বহুত দিনৰ পৰা ইচ্ছা আছিল মামা ঘৰত যোৱা। মামা ঘৰতো সকলোৰে সপোন থাকে, মামা ঘৰত যোৱা। বহুত কি বুলি কয়, এক্সাইটেড হৈ থাকে না চব মানুহবোৰ। তো ময়ো মানে মামা ঘৰৰ যিবোৰ কি বুলি কয়, মামা ঘৰৰ অনুভৱ কেনেকুৱা সেইটো আজি উপভোগ কৰিম। তো বলক ভিডিঅ'টো আগলৈ আগুৱাই যাওঁ। এয়া তিনিচুকীয়া আহি পাই আকৌ এতিয়া শদিয়ালৈ আকৌ যাত্ৰা কৰিছোঁ। খালটোৰ পাছতে আকৌ ক'ত পাম নাজানো বাৰু, গৈ আছোঁ। তো আপোনালোকক দৃশ্যবোৰ দেখুৱাই যাম, আপোনালোক চাই থাকক শেষলৈকে। বলক যাত্ৰা আকৌ আগুৱাই যাওঁ। আহোঁতে এয়া গধূলি হৈ গ'ল আৰু শান্তিপুৰ গেটৰ ওচৰত। এয়া বহুত দূৰত দেখিব মানে জুমুন হৈছে। অসম আৰু অৰুণাচল বৰ্ডাৰৰ ওচৰত এয়া আহি পাইছোঁ, বজাৰ কৰি আছোঁ মামাৰ লগত। আৰু খানা খোৱাৰ পাছতে মই মামা ঘৰ পাম লক্ষ্য স্থানত, তেতিয়া আকৌ দেখুৱাম আপোনালোকক। তো বলক ভিডিঅ'টো আগলৈ আগুৱাই যাওঁ। ৱাও কি ক'ম আৰু, ভাষাৰে বুজাব নোৱাৰোঁ। কিয়নো প্ৰথমবাৰ মামা ঘৰত আহি মামা ঘৰত এনেকৈ কটাইছোঁ, প্ৰথমবাৰ। অনুভৱেই একদম খাতৰা আৰু এয়া ভণ্টিয়ে মোৰ বিচনাৰ কাষতে এয়া পুতলা আনি থৈ দিছে। এয়া কালি আহোঁতে একদম ৰাতি হৈ গ'ল, সেইকাৰণে মানে ভিডিঅ' আৰু কৰা নহ'ল ৰাতি। মই যিহেতু কৈছোঁ মই মামা ঘৰ আহিছোঁ বুলি, তো মামা ঘৰ অহাৰ বিশেষ কাৰণ হৈছে আমাৰ মামা ঘৰৰ ভণ্টিৰ বিয়া। তো আজি মানে কি বুলি কয়, জেতুকা লগোৱা হ'ব। তো হৈছে আৰু অলৰেডি। তো কি বুলি কয়, সেই আজি আৰু অলপমান ভিডিঅ' আগবঢ়াওঁ বুলি আৰু এতিয়া আগবাঢ়িছোঁ। তো বলক ভিতৰলৈ সোমাই যাওঁ বিয়া ঘৰলৈ। এইটো ভিডিঅ' ইমানতে সামৰি মাৰিছোঁ। এইটো ভিডিঅ'ত আপোনালোকে দেখা পালে মামা ঘৰলৈ অহা কিছুমান দৃশ্য, তাৰপিছত পাছদিনাখন আকৌ কি মেহেন্দি লগোৱা মেহেন্দি লগাই বোলে। তো সেইটো আপোনালোকক দেখুৱালোঁ অলপমান, আৰু ফূৰ্তি কৰা অলপ দেখুৱালোঁ। আৰু এতিয়া নেক্সট ব্লগত আপোনালোকক দেখাম। মানে আজি
3 নম্বৰ দিন দেই তো মানে আজিৰ দিনটোত আজি মানে বিয়া তো বিয়াৰ দৃশ্যবোৰ মানে নতুন ব্লগত দেখাব চেষ্টা কৰিম তো আপোনালোকে চেনেলটোত গৈ আপোনালোকে নতুন ব্লগটো চাব নহ'লে মই নতুন ব্লগটোৰ লিংক ডেছক্ৰিপশ্যনত লগাই দিম তো এইটো ভিডিঅ' ইমানতে সামৰি মাৰিছোঁ তো শেষলৈকে চাই থকাৰ বাবে সকলোৰে ধন্যবাদ আৰু লগ পাম নতুন ব্লগত তো তেতিয়ালৈ সকলোলৈ বাই বাই নমস্কাৰ